আহ, আমি আজি সঁচাকৈ তামোলপুৰ জিলা BPF দলৰ উদ্যোগত যিটো জইণ্ট চিটিং এইটো ইয়াত থাকি পেলাই মই খুব ভাল লাগিছে। খুব আমাৰ যিখিনি কৰ্মী আছে ব্লক লেভেলৰ, ডিষ্ট্ৰিক্ট লেভেলৰ বা চেণ্ট্ৰেল পৰ্যায়ত সকলোৱে উপস্থিত আছে আৰু খুব ভাল ডিছকাশ্যন হ'ল যে আগন্তুক যিটো 9 তাৰিখ এপ্ৰিলত যিটো নিৰ্বাচন হ'ব ইয়াৰ কাৰণে আমাৰ কৰ্মীসকলে পূৰা প্ৰিপেয়াৰ্ড। আৰু তামোলপুৰত আমাৰ যিটো NDA টিম হিচাপে যিটো খেলিব আমি BPF হওক বা UPPL হওক বা BJP হওক, মুঠতে আমাৰ NDA হিচাপে আমি প্ৰিপাৰেশ্যন। ইয়াত আমি শুনিছোঁ প্ৰমোদ বড়ো খেলিব বুলি। এইটোতো কি NDA টিম হ'ল? ইহঁতে ঘোষণা কৰিছে UPPLৰ পৰা প্ৰমোদ বড়ো খেলিব বুলি, কিন্তু ইহঁতে NDAত আছে না নাই? যদি নাই তেতিয়া স্পষ্ট কৰিলে ভাল। কিন্তু NDA হিচাপে ইয়াত আজিলৈকেও BJPও টিকেট ডিক্লেয়াৰ দিয়া নাই, BPFও দিয়া নাই বা AJPও দিয়া নাই বা কোনোবা NDA টিম যিমান পলিটিকেল পাৰ্টি আছে কোনো পাৰ্টিয়ে আজিলৈকে টিকেট কনফাৰ্ম কৰি পেলাই কোনো সমষ্টিত ক্লিয়াৰ কৰা নাই। এইটো স্পষ্ট। তো যেন হওক আমাৰ 19 তাৰিখ বা 20 তাৰিখ সময়ে নাই। আমি ভাবিছোঁ 19 তাৰিখতে আমি PMB বহিম। PMB বহি পেলাই এইটো আমি ঠিক কৰিম। 19 তাৰিখত PMB বাইচান্স যদি নোৱাৰে 20 তাৰিখ ৰাতিপুৱা হ'ব পাৰে PMB মিটিংটো। ইয়াতে গোটেই বস্তুটো ডিচিশ্যন হ'ব, কোনটো সমষ্টিত কোনে খেলিব, কোন কেণ্ডিডেট হ'ব, এইবিলাক স্পষ্টটো আজিৰ দিনত নহয়। PMB মিটিং বহি পেলাইহে হ'ব। কথা সেইটোৱে 20 তাৰিখে ওলাব তাৰমানে ফাইনাল। 20 তাৰিখটো ফাইনালে ওলাবই, কিন্তু মই কৈছোঁ 19 তাৰিখতো হ'ব পাৰে ইভিনিঙত সম্ভাৱনা আছে। মুঠতে 20 তাৰিখ ফাইনাল। স্যাৰ, যেহেতু UPPL মিত্ৰতাটো ভংগ কৰা নাই NDAৰ লগত, তেওঁলোকে এইটো NDA এলায়েন্সৰ যিমান পাৰ্টি আছে এতিয়া আমাৰ মাজত ডিছকাশ্যন হ'ব। যদি UPPL NDAত আছে কেনেকে কেণ্ডিডেট দিব পাৰে নাই, এইবিলাক বিষয়ে আলোচনা হ'ব। NDA টিম হিচাপে একবাৰ আলোচনা নিশ্চয় কৰিব অহাকালিৰ ভিতৰত। যদি প্ৰমোদ বড়োৱে NDA এৰা নাই তেতিয়াহ'লে সি এনেকুৱা অকলে কেণ্ডিডেট ডিক্লেয়াৰ দিব নোৱাৰে। যদি NDAত নাই তেতিয়া আমাৰ ক'ব লগা একো নাই। কিন্তু স্পষ্ট কথা, আজিৰ দিনত NDA চৰকাৰ গঠন কৰিব, NDA কেণ্ডিডেট জিকিব। আমি কি হলঠেক মানে কি মাবা সমস্যা পেলাব? আমাৰ কি সমস্যা হ'ব? আমাৰ কি বিপদ হ'ব? আমাৰ ভালেই, এতিয়া আমাৰ ভালেই, আমাৰ কোনো বিপদ নহয়। আপোনালোকে চাওক, এইফালে ওদালগুৰিতো আপচুৰ প্ৰেচিডেণ্ট দীপেন বৰাই ইলেকশ্যন খেলিব বুলি কৈ আছে। ওদালগুৰি সমষ্টিত ডিক্লেয়াৰে দিছে। যিমান ডাঙৰ প্ৰেচিডেণ্টে নহওক আমাৰ BPF দলৰ লগত এতিয়া নোৱাৰে বা NDA টিমৰ লগত নোৱাৰে। এইটো কি কাৰ্যসূচী? এইটো কি কাৰ্যসূচী কয় নেকি? তেওঁলোকৰ কথা এইটোতো ক'বই, UPPLৰ কথা ক'ব। ইহঁতেহে জানে, আমিতো নাজানো। আপোনালোকৰ NDA হিচাপে যদিও প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী, আপোনালোকৰ একাংশ নেতাকৰ্মী মানে এতিয়া আপুনি 100% যেহেতু কেণ্ডিডেট ডিক্লেয়াৰ হোৱা নাই, কোনে ক'ব পাৰে যে বিশ্বজিৎ দৈমাৰী হ'ব বুলি? ডিক্লেয়াৰ দিছে জানো BJPয়ে? তো কৈছোঁ, CM ছাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি দিল্লীত গৈছে। গোটেই বস্তু নিশ্চয় ঠিক কৰি আহিব, ইয়াৰ পিছত গম পাব। আৰে আমাৰ দলৰ মানুহ চলোৱা নাই নেকি? অকল বিশ্বজিতে চলাই আছে নেকি? আমাৰ দলৰ মানুহবিলাকতো মই পাম, মই খেলিম বুলি চলাই আছে। এইটোতো নিয়ম, চব ৰাজনীতিক দলৰ এটা নিয়মে। মেলা লগ পাইছে, মোক মেলা লগ পাইছে, বিশ্বজিৎ দৈমাৰী আপোনাক আছেতো ওচৰতে লগ পাইছে, কথা পাতি যাম কি বেয়া হৈছে।